Hi guys, welcome back to my channel. প্ৰথমতে সকলোকে দুৰ্গা পূজাৰ বহুত শুভেচ্ছা জনাইছো আৰু এতিয়া মই পূজা চাবলৈ আহিছো আমাৰ ঘৰৰ ওচৰতে প্ৰায় 1 কিলোমিটাৰ মান দূৰ হয় গতিকে পূজাস্থলীত কি দেখা পাও কি চলিছে গতিকে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো এতিয়া মোৰ ওচৰতে আছে এজন আমাৰ গাঁৱৰে ভাইটি তেওঁ এখন দোকান দিছে কি দোকান দিছা এনে হিগলা অলপ চলপ সৰু এইবিলাক খেলনা বস্তু দিছে সৰু চলিৰ বাচ্চাৰ আৰু হেলিকপ্টাৰ আছে এয়া হেলিকপ্টাৰ সুন্দৰ তাৰ পিছত আছে আৰু এইবিলাক মোবাইল কভাৰ আছে তাৰ পিছত যায় এইবিলাক ধুনীয়া মোবাইল কভাৰ এইবিলাক মোবাইল কভাৰ লগতে আছে এইবিলাক সৰু বাচ্চাৰ খেলনা বস্তু এইবিলাক আছে পিস্তল কি নাম হে এটোৰ AK-47 না কি এটো M10 বলে কিবা নাজানো আৰু কি তাৰ পিছত এইবিলাক পিস্তল আছে তাৰ পিছত যায় হেৰি ঠা কৰা পিস্তল আছে না নাই ঠা কৰা পিস্তল হেতু নাই ন হেতু আনা নাই গতিকে এইবিলাকে আৰু দোকান দিছে মানে এইবিলাকে খুব সুন্দৰ দোকান দিছে যা হোক এতিয়া বলকচোন প্ৰথমতে দুৰ্গা পূজাৰ মন্দিৰটো দেখুৱাও আপোনালোকক এতিয়া মই আপোনালোকক মন্দিৰ দেখাবলৈ গৈ আছো আপোনালোকক এতিয়া মন্দিৰ দেখুৱাম এয়াই হৈছে মন্দিৰ ধুনীয়াকৈ সাজিছে আৰু এতিয়া মন্দিৰৰ ভিতৰ ভাগ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক এয়া হৈছে কুমাৰীকাটাৰ দুৰ্গা পূজা গতিকে এতিয়া মন্দিৰৰ ভিতৰৰ ভাগ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াতে চেণ্ডেল আমি খুলিলোঁ এতিয়া মন্দিৰৰ ভিতৰলৈকে উঠি গৈ আছোঁ এয়া হৈছে আমাৰ কুমাৰীকাটাৰ দুৰ্গা পূজা খুব সুন্দৰকৈ সজাই পৰাই তোলা হৈছে দুৰ্গা মা মানে মই পূজাত মন্দিৰৰ ভিতৰত সোমাওঁতে বেলেগ ৰাস্তাৰে সোমালোঁ এতিয়া মই এটা বেলেগ ৰাস্তাৰে ওলাই গৈ আছোঁ আৰু এয়া ইয়াত নাম ধৰি আছিল এতিয়া অলপ ৰেষ্ট লৈছে পুনৰ অলপ পিছত নাম ধৰা হ'ব এতিয়া আপোনালোকক দোকানবিলাক দেখুৱাৰ ট্ৰাই কৰিম এইবোৰ সব দোকান এইবোৰ সকলোবোৰ দোকান খুব ধুনীয়া হৈছে পূজা ইয়াত আহি এনেকুৱা লাগিছে মানে কোনো ভাষা নাই আপোনালোকক বুজাব পৰা ইমান মজা লাগিছে চাওকচোন কি ধুনীয়াকৈ দোকানবোৰ সজাই পৰাই তুলিছে এয়া আকৌ দোকান কেনেকুৱা লাগিছে আপোনালোকে চাওক
এয়া হৈছে আমাৰ কুমাৰীকাটাৰ দুৰ্গা পূজা। ৱাও, এইটো কি আৰু বোধহয় ইয়াতে সৰু বাচ্চাবোৰ উঠে, ইয়াতে বোধহয় সৰু বাচ্চাবোৰ উঠে, তেনেকুৱা হ'ব। আমিও উঠি চাব পাৰিলে ভাল আছিলে। আৰু এয়া হৈছে ফুলৰ দোকান, সুন্দৰ সুন্দৰ ফুল আছে ইয়াতে। এয়া ফুল কি দামে এইটো? এইটো 90 টকা দাম। ছোৱালী তোৱালী থাকিলে, ভাল পোৱা ছোৱালী তোৱালী থাকিলে দিব পাৰিলোঁ হয়, গতিকে নাই, সেইটো কাৰণে ফুলটো নিকিনিলোঁ। আপোনালোকে চাই থাকক। এইবোৰ হৈছে বাচন বৰ্তনৰ দোকান, মানে কি নাই আৰু মানে সকলোবোৰে আছে। এয়া আকৌ ফুলৰ দোকান, এয়া আকৌ ফুলৰ দোকান। আৰু এয়া হৈছে ষ্টেজ, ইয়াতে ৰাতি প্ৰগ্ৰেম চলিব। এতিয়া টাইম হোৱা নাই, ৰাতি ইয়াতে ফাংচন ইয়াতে হ'ব। ধুনীয়াকৈ সজাই তুলিছে ষ্টেজখন। আৰু এইবোৰ সকলোবোৰ দোকান, এইবোৰ সকলোবোৰ দোকান। এইবোৰ ছোৱালীবোৰ কিবা কিনি আছে দোকানত। এইবোৰ দোকান। এইবোৰ সকলোবোৰ মিঠাইৰ দোকান। এইবোৰ বুন্দিয়া, ভুজিয়া, জিলাপি সকলোবোৰ আছে। এতিয়া আৰু বেলেগ চাইডে আহিলোঁ। ইয়াতে এইবোৰ দোকান, ধুনীয়া ধুনীয়া দোকান। অ' ভাই, এইগিলা কেইটকাই পেপা? কাৰে দোকান? তই দোকানী কেইটকা এইগিলা? এইটো অঁ, এইটো হ'ল 50 টকা। ভাল লাগিছে, যাওক। এতিয়া এইবোৰ সকলোবোৰ দোকান, এইবোৰ যিমান ইয়াতে আছে এইবোৰ সকলোবোৰ দোকান। বহুত মানুহ আহিছে, বহুত মানুহ মানে এতিয়া আৰম্ভ হৈছে, আজি প্ৰথম দিনা পূজাৰ। আৰু এতিয়া আহি থাকিব, আকৌ মানুহ আহিব ৰাতিলৈকে, আৰু বহুত মানুহ ভৰি পৰিব তাতে। চাওক না আপোনালোকে কিমান আহি আছে মানুহ। আৰু এনেকৈ মই আহি পুনৰ মই ভিডিঅ'টো প্ৰথমতে য'ৰ পৰা আৰম্ভ কৰিছিলোঁ সেই ঠাই আহি পালোঁহি। গতিকে এইখন দোকান আকৌ এবাৰ দেখাইছোঁ। এয়া পেপা আছে, পেপাটো বজাই দেখাই আছোঁ আপোনালোকক লাগিব নেকি পেপাটো? গতিকে কেনেকুৱা হৈছে নাজানো, ভিডিঅ'টোৰ কমেণ্ট কৰি জনাব। গতিকে পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পোৱাৰ আশাৰে এই মুহূৰ্তত আপোনালোকৰ মাজৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।